অসমীয়া বহুত টকাৰ বাজেটৰ ফিল্ম নহয়তো যে একদম হলিউডৰ লগত তুলনা কৰি ৰিভিউ দিব খোজা ফিল্মখন বুলি একো হোৱা নাই ৰিভিউ পাইছোঁ চাই আহি এনেকৈ কৈছে এখন ফিল্ম কোনোবাই মই চাইছোঁ মই আহি বেয়া লাগিছে সেইটো মোৰহে বেয়া লগা মোৰ বেলেগ এজনৰ বেয়া নালাগিব পাৰে মোৰ বন্ধু এজনৰ হয়তো সি বহুত ভাল পাব পাৰে আজিকালি মানুহবিলাক হাই লেভেল আজিকালি মানুহ একদম মানে বাহুবলী আজিকালি মানুহবিলাক ট্ৰিপলাৰ এই টাইপৰ চালাৰ এই টাইপৰ কেজিএফ লাগে মানে আজিকালি আৰু এইবিলাক আমাৰ ফিল্ম আমি নমস্কাৰ মই দীপ ক'বলগীয়ালৈ স্বাগতম জনাইছোঁ ঠিক আছে অভিমন্যু চিনেমাখনৰ কেইটামানক মই ৰিভিউ দিয়া দেখিছোঁ বেয়া লাগিছে বহুত এনেকুৱা ৰিভিউ নিদিব যদি ফিল্মখন চাইছে বৰ্ণনা কৰিব দিয়া নাইতো আপোনালোক ৰিভিউৰ লগত ৰিভিউ এটা দিয়ক যাতে মানুহে ফিল্মখন চাব যদি বেয়া পাইছে ঠিক আছে বেয়া বুলিয়ে কওক এনেকুৱা পইণ্ট দিছে আজিকালি অসমৰ ৰিভিউ দিয়া ওলাইছে নহয় কেইটামান ফিল্মৰ যে ৰিভিউ দিয়ে ধুনীয়া ৰিভিউ দিয়ে বনাই ফিল্মখনৰ ষ্টৰিয়ে কৈ দিয়ে আৰু গোটেইখিনি টোটেল কমপ্লিট আৰে মই তোমালোকক এটা কথা ক'বলৈ ওলাইছোঁ নতুন প্ৰজন্মৰ ৰিভিউ দিছা বলিউডক ফ'ল' কৰিছা ঠিক আছে বলিউডতো এনেকুৱা ৰিভিউ নিদিয়ে গোটেইখিনি ষ্টৰি কৈ দিয়ে ৰিভিউৰ কমল এটাই যিটো ৰিভিউ দিয়ে তেখেতেও অলপ কিবা এটা ৰাখি থয় ফিল্মখন চাবলৈ কয় গতিকে অসমীয়া এখন ফিল্ম তাত গ্ল'বেল নচলে ইণ্ডিয়াত নচলে ৱৰ্ল্ড ইণ্ডিয়াত অসমত চলে কেৱল সেই ফিল্মখনক লৈ এনেকুৱা ৰিভিউ বনাইছা যে গোটেই ষ্টৰি ষ্টাৰ্টিং টু এণ্ডিং গোটেইখিনি কৈ দিছা আৰে মানুহে চাব যাব নেকি এজন অচিন্ত শংকৰদাই ইমান কষ্ট কৰি বনাইছে এজন ডাইৰেক্টৰ মই হনুমানৰ ক্ষেত্ৰতো এই কথাটো কৈ আছোঁ এজন ডাইৰেক্টৰে ফিল্ম এখন বনালে কিমান কষ্ট হৈ থাকে কিমান কষ্ট জড়িত হৈ থাকে ফিল্মখনৰ লগত থকা কলা কৌশল বা আমাৰ আৰ্টিষ্টখিনি বিভিন্ন ধৰণৰ আমাৰ কমলে ইমান ধুনীয়া অভিনয় কৰিছে যিটো মই অভিনয় দেখিলোঁ দীপলিনাই অভিনয়খিনি ঠিকে আছে চাব পাৰি ইমান ধুনীয়া যি গতিকে মেইন ৰোলত কৰিছে কমল দীপলিনাই গতিকে তাৰপিছতো দেৱজিতক লৈ যিটো আমি ৰিভিউ পাইছোঁ দেৱজিতক লৈ বেয়া লাগিছে মোৰ এইটোৰ কাৰণে বেয়া লাগিছে এখন অসমীয়া বহুত টকাৰ বাজেটৰ ফিল্ম নহয়তো যে একদম হলিউডৰ লগত তুলনা কৰি ৰিভিউ দিব খোজা তেনেকুৱা ৰিভিউ নিদি যদি এনেকৈ কয় যে ফিল্মখন সুন্দৰ বনাইছে আৰু আগন্তুক দিনত ডাইৰেক্টৰে উৎসাহ পাব ফিল্মখন ভাল বনোৱাৰ কাৰণে সকলোৱে চাই মোৰ ভাল লাগিছে এনেকুৱা ৰিভিউ হ'ব লাগে ৰিভিউবিলাক এনেকুৱা ইমান মাইনাছ পইণ্টৰ নিগেটিভ ৰিভিউ দিব নালাগে তো কোনে আহিব চাবলৈ চাওক ফিল্মখন 100% যি গতিকে থাকে 100%ৰ ফিল্মখন ধৰা হ'ল ভাল হৈছে 60% তো ৰিভিউত এনেকুৱা কৰিছে 90% ফিল্মখন বেয়া 10%ৰ কাৰণে কমলক চাব যাব নেকি গতিকে ভাল ফিল্ম এখন কেৱল 10%হে ভাল বুলি কয় এনেকুৱা কৰিলে ৰিভিউ দিয়া কথাক মই ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা ৰিভিউ নিদিব আপোনালোকে ফিল্ম চাইছে মনে থাকক ষ্টৰি ক'ব লগা নাই মই এইটো বেয়া লাগিছে কমলৰ কষ্ট জড়িত হৈছে দীপলিনাৰ কষ্ট জড়িত হৈছে আমাৰ অভিমন্যুত আমাৰ ডাইৰেক্টৰ চিন্তাৰ কষ্ট জড়িত হৈ আছে লগতে এনেকুৱা ৰিভিউ হ'ব নালাগে যে জুবিন দাই অলপ ওলাইছে জুবিন দাক ভাল পোৱাৰ কাৰণে জুবিন দাই অলপখানি বিৰাট ভাল হৈছে সেনেকুৱা ৰিভিউ নহয়তো ৰিভিউবিলাক নিকা এটা সুন্দৰকৈ দিয়ক যে ফিল্মখন চাবলৈ আহক ভাল হৈছে আপোনালোকে চাই মনোৰঞ্জন পাব আৰু ফিল্ম এখনত কি থাকে মনোৰঞ্জনে থাকে ইমান এনেকুৱা নহয় যে এছ ৰাজমৌলীৰ দৰে ফিল্ম এখন বনাব পুৰা ছুপাৰ ডুপাৰ হিট হ'ব আৰু এনেকুৱা হ'লেতো ইণ্ডিয়ান আছামৰ লেভেলৰ ফিল্ম অসমীয়া ফিল্মবিলাকতো বহুত ওপৰৰ লেভেলত গুচি গ'লে তো মই প্ৰথম কথা কৈছোঁ যিসকলে মোৰ ভিডিঅ'টো চাইছে বৰ্তমান সময়ত অচিন্তদাৰ অভিমন্যুত বঢ়িয়া খুব এখন ফিল্ম সুন্দৰ ফিল্ম তেখেতে সুন্দৰ বনাইছে এই ফিল্মখনত মই যিটো দেখিছোঁ অভিমন্যু ফিল্মখনত এটা মেছেজ আছে ইয়াত আৰু সেই মেছেজটো বহুতে ৰিভিউৰ মাজত বহুতে এনেকৈ দিছে সচৰাচৰ চলি থাকে এনেকুৱা ফিল্ম যিমানে চলক কাৰণ ফিল্ম এখন বনাইছে মানুহক এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে ফিল্মখন বনায় মানুহে যাতে চাব যায় হলত এনেকুৱা সৰু সুৰা কিছুমান ৰিভিউ দিয়া কেইটাক মই এইকাৰণে কৈছোঁ নবনাব তেনেকুৱা আপোনালোকৰ ৰিভিউটোৰ কাৰণে আপোনালোকৰ ভিডিঅ' যদি 5-10 হাজাৰো চাই সেই 5-10 হাজাৰ মানুহখিনি কমি গ'ল 5-10 হাজাৰৰ লগত আৰু দুজন মানে কৈ দিলে নে বেয়াকৈ যে ফিল্মখন বুলি একো হোৱা নাই ৰিভিউ পাইছোঁ চাই আহি এনেকৈ কৈছে মেইন কথাটো হ'ল এখন ফিল্ম কোনোবাই মই চাইছোঁ মই
আহি বেয়া লাগিছে সেইটো মোৰহে বেয়া লগা মোৰ বেলেগ এজনৰ বেয়া নালাগিব পাৰে মোৰ বন্ধু এজনৰ হয়তো সি বহুত ভাল পাব পাৰে তো ৰিভিউ দিয়াৰ কথা কৈছোঁ সিয়াৰহে বেয়া লাগিছে সেই মুভিখন বেলেগৰ কাৰণে বেয়া নালাগিব সেই মুভিখন ব্লকবাষ্টাৰ ভাবিব পাৰে বেলেগে তো যিখন মুভি 100%ৰ 60% ভাল সেই মুভিখনক যদি 10% ভাল বুলি ৰিভিউত আলোচনা কৰে মানুহে চাব যাব নেকি এনে অসমীয়া ফিল্মৰ দুৰ্বল অসমীয়া ফিল্মৰ হিমাংশুদাৰ ক্ষেত্ৰত যিখিনি মানুহে কৰিলে অনুজয় হনুমেনৰ নামটোক লৈ বেয়া লাগে তাৰপিছত অভিমন্যু ইমান ধুনীয়াকৈ বহুত বছৰৰ মূৰত প্ৰচেষ্টাত এখন ফিল্ম ওলাইছে এই ফিল্মখনকো এনেকুৱা ৰিভিউৰ কাৰণে মানুহ চাব যাব নেকি তো মই আপোনালোকক কৈছোঁ ফিল্মখন খুবেই ভাল লাগিছে মই ফাৰ্ষ্ট ডে চাইছোঁ মই পিছবেলা চালোঁ মই সময় নাপালোঁ এইটো ভিডিঅ' বনাবলৈ সময় পোৱা নাই এইটো কাৰণে বৰ্তমান সময়ত অসমীয়া ফিল্ম বুলি ক'লে এনেকুৱা ফিল্ম কমেই হয় দেখা যায় কমলে যি গতিকে নতুনকৈ ফিল্ম জগতত সোমাইছে খুব ভাল অভিনয় কৰিছে গতিকে এই কি বুলি ক'ম বেয়াকৈ মুখেদি ওলাই যে এই যি মানে মানুহক সমালোচনা কৰে সেনেকুৱা ৰিভিউ নকৰিব ফিল্মখন চাবলৈ আহক সকলোৱে চাৰ পিছত গম পাব যে এইখন কেনেকুৱা ফিল্ম গতিকে অভিমন্যু ফিল্মৰ লগত জড়িত বক্স অফিচ কালেকশ্যনৰ লগত জড়িত ৰাখিবলৈ মই ভিডিঅ' আৰু বনাই আছোঁ লৈ আহিম গতিকে আপোনালোকে মোক ফ'ল' কৰিব গতিকে ধন্যবাদ আপোনালোক মোৰ এইটোৰ কাৰণে লৈ আহিছিলোঁ মেইনলি যিকেইটা নিগেটিভ ৰিভিউ পাই আছোঁ মই এইটো কাৰণে ফিল্মখনক লৈ বেয়া লাগিছে ফিল্মখন ভাল লাগিছে মোৰ ফিল্মখন বহুতে ভাল হৈছে অভিমন্যুৰ যি গতিকে সম্পূৰ্ণ টিমটো এটা কষ্ট জড়িত হৈছে চাবলৈ আহক বেলেগৰ ৰিভিউ এনেকুৱাকৈ শুনিব লগা নাই চিনেমা গৃহত আহক কেনেকুৱা লাগিছে চাওক তাৰপিছত মোক কমেণ্ট কৰক কেনেকুৱা পায় ফিল্মখন এনেই আৰু মানে আজিকালি মানুহবিলাক হাই লেভেল আজিকালি মানুহ একদম মানে বাহুবলী আজিকালি মানুহবিলাক ট্ৰিপুলাৰ এই টাইপৰ চালাৰ এই টাইপৰ KGF লাগে মানে আজিকালি আৰে এইবিলাক আমাৰ ফিল্ম আমি এখন ৰাজ্যত আছোঁ এনেকুৱা ৰাজ্যত কেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যনত ক্ৰিয়েট হয় এনেকুৱা মুভি আমাৰ বন্ধ হৈ যাব নেকি তো এইটোৰ কাৰণে কৈছোঁ ফিল্মখন চাবলৈ আহক তাৰপিছত সম্পূৰ্ণ সুস্থভাৱে ৰিভিউ কৰক যিকেইটা ৰিভিউ বনায় আজিকালি ভিউজৰ ক্ষেত্ৰত ৰিভিউ নবনাব এনেকৈ গতিকে ধন্যবাদ আপোনালোকক